जानिया है बाबू तेरे मेहरा विचों तेरे लाडो परदेसण होई है। तेरे शगन यादा छड़िया आवा सखियों नी मेरा सजना हेलो एवरीवान भिडिओटी क्लिक करार कारणे आपनालोक सकलोके बहुत बहुत धन्यवाद। आज कइनार मेकआपर पराय आजिर भिडिओटी आरम्भ करिलो। आज रिसेप्शनर दिना हय जेहेतु आमी तिनिजनी मेकआप करिबलगिया आसिल कइनाजनी মই आरो कोहिनूर हे कारणे मेकआप आर्टिस्टजनी आमी अलप सोनकाले आहिब दिसिलो किन्तु तार किबा असुविधार कारणे अलप देरी हल आहते। तार पिছত कइनाजनी प्रथम आरम्भ करिल तार पिছত आमी दुयो करिलो। एयाই हल আজি मोर मेकआप लुक। मैं मेकआप कर उठी आहिसाओ इफाले मोर हाजबेंडर घৰৰ फाলৰ মানুহ আহি পালে। এজনী আগৰজনী मोर ডাঙৰ বাইদেউ আৰু পিছৰজনী সৰু বাইদেউ আৰু মাজৰজনী ডাঙৰ বাইদেউ ছোৱালী। ইফালে পিছৰজনী আকৌ শাহুমা। এই গোটেইকেইজনী मोर ইনলজ হয়। এজনী গাঁও ঘৰৰ বৌ গ্ৰীণ কালাৰৰ কাপোৰ পিন্ধি থকা জনী আৰু পিংক কালাৰৰ কাপোৰ পিন্ধা জনী আমাৰ বৌ হয়। আপনাকে সব দরা হেন লাগছে হ্যাঁ बाबू तेरे मेहरा विचों तेरे लाडो परदेसण माय इफाले मोर शाहुमाक लग पाई पूरा फटो उठी आछे कइनाक साइड करि लैছে লৈ পেলাই फटो उठी आछे। माय शिकाय दिছে कैमरा लिए सामने हाही 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 करबात बुझी গৈছে নাই নিবার আইছে হাহি বাবা মোক উঠাবি ক্যামেরা রেডি কৰি ৰাখিছো লাজ লাগে एको लाज करे बनाल के भिंडो क्यों आना নাই भिंडो নাই জানা না আন্টি মজা লাগিছে এজনী হল আমাৰ মৰমৰ শ্যামলিমা বা এজনী অসমীয়া এক্ট্ৰেছ হয়। मोर শাহুমাই প্ৰায়ভাগ অসমীয়া চিৰিয়েলে চায় আৰু শ্যামলিমা বা চিৰিয়েলও চায়। সেইকাৰণে শাহুমাৰ লগত বাক চিনাকি কৰি দিলোঁ আৰু ইফালে মাও আহি চিনাকি কৰি দি কৈ আছে শ্যামলিমা বাৰ বিয়াত যেনেকৈ হৈছে মাৰ বিয়াতো আহিলোঁ আছামিলৰ বিয়াতো আহিলোঁ ভাল লাগিল। এনেকৈ অহা যোৱা তোমালোকেও কৰি দিবা ভালে থাকা। আৰু এজনী আমাৰ মৰমৰ শ্যামলিমা বা হেল্ল' বিয়াত আহি ভাল লাগিল ভালতো লাগিবই মানুহখিনি ইমান ভাল আৰু চিৰিয়েল চাব চিৰিয়েল চাগে চাই আছে ৰ'দৰ ফুল এতিয়া আৰু চাই থাকিব আৰু আমার
My name is Jimmy Yasmin. My name is Jimmy Yasmin. My name is Norina Min. My name is Apsi. लेकिन सेल्फी बनना सेल्फी Hello, my name is Erika. नेम को बनल गए नासी था এজনী মোৰ মাহী হয় মাহীয়ে মোৰ ভিডিঅ' ক্লিপ লৈ আছিল আৰু এজনী মাহী ছোৱালী মানে এজনী মাহী ছোৱালী নহয় আৰু এজনী মাহী ছোৱালী কন্যাজনী চুলি খুলি যোৱাৰ কাৰণে মই অলপ চুলিখিনি বান্ধি দিলোঁ পিছফালৰ পৰা মানে তাই চুলি ইমান দীঘল নহয় আৰু চাগে খোপা বন্ধাৰ অভ্যাসো নাই সেইকাৰণে খুলি গ'ল এজনী আমাৰ জেঠাৰ ছোৱালী হয় বহুত মানে সৰু সুৰা কথাতে ইমোশনেল হয় আমাৰ ঘৰত যেতিয়া আহে বা যেতিয়া হাজবেণ্ডৰ ঘৰত গুচি যায় তেতিয়াও কান্দে আৰু এই যে গোটেই টিমটো দেখিছে এই গোটেই টিমটো দাদাৰ হাই স্কুলৰ ফ্ৰেণ্ড হয় মানে সবৰে বিয়া হৈছে অকল দাদাই আছিল এবাৰ দাদাৰো বিয়া হ'ল এওঁলোকৰ এটা বস্তুৱে মোৰ বেছি ভাল লাগে এওঁলোকে ফ্ৰেণ্ডৰ বিয়াত কেতিয়াও নজগাকে নাথাকে এইজনী আমাৰ গীতাশ্ৰী বাক আজি বহুত মৰম লাগিছে আৰু এতিয়া বাজিল 6টা মানে আমাৰ গাঁৱৰ ইফালে এইখিনি টাইমত গাঁৱৰ মানুহবিলাকে আহে দুপৰীয়া টাইমত দূৰৰ মানুহখিনি আহে আৰু এইখিনি টাইমত প্ৰায় 5টাৰ পৰা 9টা বজালৈকে গাঁৱৰ মানুহ আহে আৰু ইয়াতে সব গিফ্টবিলাক আনি এনেকৈ ৰাখিছোঁ এইবিলাক কাপোৰ জাপি থৈছোঁ আৰু কাপোৰ পিন্ধিম বুলি কিন্তু সময় নহ'ব আৰু ভাগৰো লাগিছে একদম পিন্ধিব মন নাই বিয়া একবাৰে পাতিব লাগে ইয়াতকৈ বেছি পাতিলে ভৰি বিষাব কিবা কবি মই আৰু কি কম মই টায়াৰ্ড একদম পুৰা নাটলকে পইচা ধৰাকে ৰাখিছে এইটো মোৰ দায়িত্ব দিছে আৰু খাবা হৈছো কি খাই আছা খাম কথা আপোনাৰ কি দায়িত্ব নো মোৰ ইয়াতে থিয় হৈ থকা আৰু এই বেগটো কিয় বেগটো আছে কিবা কিবি সম্পত্তি আছে सारी खेड़ लकीरां दी गड्डियां स्टेशन ते अख पिछ गई वीरां दी गड्डियां स्टेशन ते जिता कुकड़ बने रहते जिता कुकड़ কৈছোন আম্মাই
কৈছে নাম্মায়ে দি কর বাবু ভিডিও করা নাচালে মানে মানে ধর আজি এসো আজি হ্যাঁ কিন্তু আপুর বিয়াখন তোমালোকৰ কালি কৰিছো আপুর ডেট আপু ইওর ডেট ইওর মেরিজ উইল বি রানিং হ্যাঁ ভাল বেয়া আবেগ অনুভূতি পেশন আহি কাম কাম কৰে তোমালোকৰ দুজনৰ মাজত গতি এই কথাবিলাক আজি পৰা ভাবি চলিব লাগে আজি হাঁহিছো ভালে ন কালি এই হাঁহিটো আমি ঠিক এইটোৰ ওপৰত চাব লাগিব আজি যেনেকৈ তোমাৰ হাঁহিটো দেখিছো ন 5 বছৰ পাছতো এইটো হাঁহি আমি চাব লাগিব তাৰমানে তেতিয়া জান যে ঠিকই অহংকাৰ কৰিছে বুঝা মোৰ এই ড্ৰেছ জোৰা তোমাৰ এই সোণা জোৰা বিয়া নহয় তাৰ মাইণ্ডটো আমাৰ মাইণ্ডটোৰ পৰা সেই সম্পৰ্কটো হ'ব so this is a little advice to you so from right now you should be careful this is your family right now this is your family now your father and mother is our host guest okay है आमार एब्सेंसत तुम मानु हइले आमी जेनेके आमाक लग पल जेनो फील कर तुमक लग पलाके फील करबो লাগিব তেতিয়ালে কি হ'ব এই ফ্যামিলিটোৰ মৰ্যাদাটো ৰক্ষা হ'ব মান মৰ্যাদাটো ৰক্ষা হ'ব আৰু ইটো নহয় ইয়াক আউট কৰি দিছো অলৰেডি মানে ইয়াকো বেলেগৰ হ'ব ই আইছে টেম্পোৰাৰি কালি না থাকে সব গ্যাৰান্টি আছে কাৰণ এওঁলোকৰ তাৰণা আছে ইয়াত তাৰণা আছে ভাইটোৰ তাৰণা আছে মতে আমি জানে বিশেষ কোনো পৰিয়াল মেম্বাৰ যাই যি কৰি কিবাটো কৰি খাব লাগিব ন কোনবানতো কিবা কৰি খাব লাগিব পিছত কোনো বহি নাথাকে আমাৰ ঘৰৰ মাইকী বিলাক এটা শব্দটা আছে কি কৰে মিছেছে হাউস ওয়াইফ হোয়াট ডু মিন বাই হাউস ওয়াইফ টেল মি হোয়াট ডু মিন বাই হাউস ওয়াইফ কাক কয় হাউস ওয়াইফ কিয় ঘৰখন কাম কৰতে কিয় তোমাক চাকৰি ৰাখা নাই তুমি তো কৰি আছা ঘৰৰ সামলি আছা সো সাপোজ দিছে মানে সেইটো সার্ভিস পৰিয়ালৰ কাৰণে পৰিয়ালক চাপ দিছে সেইজন বোৱাৰীয়ে ফ্যামিলিটোক চাপ দিছে নল 500 টাকা দি হেন গতে কামলা লল 500 টাকা ঠিকনি কাম নকৰে এটা বোৱাৰী ঘৰত যিমান কাম কৰে কথা নহয় নহয় দুখী আছে মেকওভাৰ নহয় তাই তো 500 টাকা তাইৰ পৰা শুনিলাম ইটা দেখিনি গোটাচোন ভুৱাতে 500,000 টাকা গুচি যাব কেমন না যায় এইবিলা আমি কোৱাতে এই যে কথা কৈ আছে এজন আমাৰ জেঠাৰ ল'ৰা দাদা হয় মানে বহুত কিবা কিবি কৈ আছে ইমান আৰু ভিডিও ক্লিপ নললো লাষ্টত যেতিয়া ৰাইজৰ মানুহ অহা কমপ্লিট হৈ গ'ল প্ৰায় তেতিয়া 9:30 মান বাজিছে তেতিয়া আমি গ্ৰুপ ফটো উঠিলো ফ্যামিলি ফটো উঠিলো আহি লক না উঠাই থাকা একো নাই ৰেডি আহি দিব আইবা লাগব হাইবালি ফটো বেয়া হ'ব না হাই মে আজি অলপ ভাল হ'ব এক পুৰা হাইটো অলপ ভাল লাগিছে আৰু অলপ ভাল হ্যাঁ ধুনিয়া ৰেডি এটা ভিডিও লৈ ফটাফট লৈ নটটা তুলি যাব আছে আৰু কোনো বাকি লাষ্টত ঘৰৰ গোটেইকেইটাই আমি খানা খাই ললো লাষ্টত খাই লৈ এওঁৰ লগত ৰীল বনালোঁ আৰু ৰীলটো মই ইনষ্টাগ্ৰামত আপলোড দিম এতিয়ালৈকে দিয়া নাই ইনষ্টাগ্ৰামত চাব পাৰিব আৰু কেইকপিমান কাপল ফটো উঠিলোঁ যিহেতু আমাৰ এৰেঞ্জ মেৰেজ হৈছে মানে দূৰ অলপ লাজ বেছি আছিল ইফালে মা মাহীহঁতৰ লগত ফটো উঠাত কি যে পোষ্ট দি আছে আৰু ইমান মন ভৰি ফটো উঠি আছে ঘৰত কিবা অকেজন থাকিলে কিমান দাউৰা-দাউৰি হয় ন ঘৰৰ মানুহবিলাকৰ মায়ে বহুত বিজি আছিল দিনটো এতিয়া আকৌ সব ভালে ভালে হৈ গ'ল এতিয়া কি ফূৰ্তি কৰি আছে এজনী আমাৰ সৰু মামী হয় মায়ে স্কুটি চলাই আছে আৰু যেনিবা আৰু স্কুটি চলাই আছে আৰু মামী পিছত বহিছে এয়াই আছিল আজিৰ ভিডিঅ'টি তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম বাই